Hello friends, welcome to Mirza Tech. আজি ভিডিওটোত আপুনি আপোনাৰ ইউটিউব চেনেলৰ কাৰণে বনোৱা ভিডিঅ'বিলাকত মিউজিক ক'ৰ পৰা এড কৰিব। এনেকৈ বহুত ৱেবছাইট আছে য'ৰ পৰা আপুনি মিউজিক ডাউনলোড কৰি আপোনাৰ ভিডিঅ'ত এড কৰি দিয়ে, কিন্তু কি হয় কেইদিনমান পিছত কপিৰাইট ক্লেইম আহি যায় আৰু বাৰ কপিৰাইট ক্লেইম আহিলে আপোনাৰ চেনেলটো প্ৰব্লেম হ'ব পাৰে। নাইবা আপুনি ভাবিছে নাই মোৰ ভিডিঅ'ত মিউজিক নলগাওঁ, উইথাউট মিউজিক আপোনাৰ ভিডিঅ'টো ভিউৱাৰে চাই ভাল নাপায়, বৰ হৈ যায়। মিউজিকে কি কৰে আপোনাৰ ভিডিঅ'টো এট্ৰেকশ্যন বঢ়ায়। চ' মিউজিকটো আপোনাৰ ভিডিঅ'ৰ কাৰণে অত্যন্ত জৰুৰী। আপোনাৰ যি চেনেলে নহওক কিয়, মটিভেটেড চেনেল হ'ব পাৰে, ফেক চেনেলো হ'ব পাৰে, নাইবা ব্লগ চেনেলো হ'ব পাৰে, যি চেনেলে নহওক কিয় মিউজিকটো অত্যন্ত জৰুৰী। চ' আজি এই ভিডিঅ'টোত আপোনালোকক ক'ৰ পৰা 100% ফ্ৰী মিউজিক আপুনি ডাউনলোড কৰি আপোনাৰ ভিডিঅ'ত লগাব তাকে দেখুৱাম। চ' ফ্ৰেণ্ডছ বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি ইউটিউবটো খুলি লওক। ইউটিউবটো খোলাৰ পিছত আপুনি ইয়াতে সাৰ্চ কৰক নো কপিৰাইট মিউজিক। ইয়াতে চাওক এইটো নো কপিৰাইট সাউন্ডছ, এইটো টিক চিন মাৰা আছে, ৰাইট চিন মাৰা আছে, আৰু সেকেন্ডত চাওক ব্লক নো কপিৰাইট। ইয়াতে চাওক আৰু এটা আছে অডিঅ' লাইব্ৰেৰী মিউজিক ফৰ কণ্টেণ্ট ক্ৰিয়েটৰ্ছ। এইটো এই চেনেলকেইটা আপুনি ছাবস্ক্ৰাইব কৰি ল'ব, এইটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' ফ্ৰেণ্ডছ কি হয় আপুনি চাওক নো কপিৰাইট মিউজিক। আপুনি যদি এই ইউটিউবৰ পৰা এই মিউজিকবিলাক যদি ডাউনলোড কৰে তেনেহ'লে চাওক আমি চাওঁ এবাউট ছেকশ্যনত যাওক। এবাউট ছেকশ্যনত যোৱাৰ পিছত চাওক এইটো ডেছক্ৰিপশ্যন। এইটো চাওক কি হৈছে আপুনি এই মিউজিককেইটা ইউজ কৰি আপুনি আপোনাৰ চেনেলটো মনিটাইজ কৰিব পাৰে। এইটো 100% ফ্ৰী দিয়া নাই, বাট আপুনি ইয়াৰ পৰা যদি আপুনি মিউজিককেইটা ইউজ কৰে তেনেহ'লে আপুনি কি কৰিব লাগিব, সিহঁতক ক্ৰেডিট দিব লাগিব। ক্ৰেডিট কেনেকৈ দিব বলক চাওঁ। এইটো ভিডিঅ' ইয়াত যাওক, ইয়াত যোৱাৰ পিছত এইটো চাওক এটা ভিডিঅ', ইয়াতে আপুনি চাওক শ্বৰ্ট বাই কোনকেইটা বেছি পপুলাৰ, কোনকেইটা মানুহে বেছি ইউজ কৰে, ইয়াতে মষ্ট পপুলাৰ চিলেক্ট কৰিলে এইটো চাওক। আপুনি এটা ভিডিঅ'ত ক্লিক কৰক, ক্লিক কৰিলে অপেন হৈ যাব। অপেন হোৱাৰ পিছত এইটো চাওক ইয়াতে ডেছক্ৰিপশ্যনত কি আছে, ডেছক্ৰিপশ্যনত লিখা আছে NCS মিউজিক উইথাউট লিমিটেশ্যন, কোনো মানে লিমিট নাই ইউজ। আপুনি য'তেই ইচ্ছা আপোনাৰ কণ্টেণ্টত ইউজ কৰিব পাৰে। ইয়াতে চাওক চেক আউট আৱাৰ ইউজেছ পলিচি এণ্ড হাউ টু ইউজ NCS মিউজিক ইন ইউৰ ভিডিঅ'ছ। ইয়াতে পলিচিছটো আপুনি চেক কৰিব পাৰে। ইউজেছ পলিচি, can I use NCS music in my videos on YouTube or Twitch? Yes, all we ask is that you credit the artist. মানে কি আপুনি ক্ৰেডিট দিব লাগিব। ইয়াৰ পৰা যদি আপুনি আপোনাৰ ভিডিঅ'ত মিউজিক ইউজ কৰে তেনেহ'লে আৰ্টিষ্টক আপুনি ক্ৰেডিট দিব লাগিব। এতিয়া ভাবিছে ক্ৰেডিট কেনেকৈ দিয়ে, ক্ৰেডিট কেনেকৈ দিব। আপুনি প্ৰথমতে জানি লওক যে ডাউনলোড কেনেকৈ কৰিব। ডাউনলোড কৰিবৰ কাৰণে আপুনি চিম্পলি ইয়াতে যাব, ফ্ৰী ডাউনলোড ষ্টিম, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি নতুন এটা টেব অপেন হ'ব। ইয়াতে চাওক ডাউনলোড ট্ৰেক, ইয়াৰ পৰা আপুনি এনেকৈ ডাউনলোড কৰি ল'ব। আৰু ছেকেণ্ড কথা ক্ৰেডিট কেনেকৈ দিব। ক্ৰেডিট দিয়াৰ ছিষ্টেমটো হৈছে আপোনাৰ এইটো চাওক। ক্ৰেডিট আপুনি দিব এইটো চেক আউট আৰু ৰিলিজ কৰিছে মিউজিক ইন দিছ ভিডিঅ'। এইখিনি আপুনি কি কৰিব, এইখিনি এনেকৈ কপি কৰি ল'ব। চিলেক্ট কৰিব, চিলেক্ট কৰাৰ কপি কৰিব, কপি কৰাৰ পিছত আপোনাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত এই লিংকটো আপুনি পেষ্ট কৰি দিব। এনেকৈ পেষ্ট কৰিলে আপোনাৰ কপি দিয়া ক্ৰেডিট দিয়া হৈ যাব। চ' ফ্ৰেণ্ডছ কি হয় এইটো চাওক ব্লগ ন' কপিৰাইট মিউজিক। এইটো যদি আপোনাৰ ব্লগ চেনেল তেনেহ'লে আপুনি ইয়াৰ পৰা মিউজিক ডাউনলোড কৰি আপুনি আপোনাৰ ভিডিঅ'ত এড কৰিব পাৰে। কিন্তু এই ব্লগ ন' কপিৰাইট ইয়াৰ পৰা যদি আপুনি ডাউনলোড কৰে তেতিয়া আপোনাৰ ডেছক্ৰিপশ্যনত ক্ৰেডিট দিব লাগে। ইয়াতে এবাউট ছেকশ্যনত যাওক, এবাউট ছেকশ্যনত পলিচিটো চাই লওক। ডেছক্ৰিপশ্যন দ্য বেষ্ট ব্লগ ন' কপিৰাইট মিউজিক ইন দ্য ৱৰ্ল্ড ফৰ কণ্টেণ্ট ক্ৰিয়েটৰ্ছ নিউ ভিডিঅ' কৈছে। আৰু কি হয় আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰে। চিম্পলি ডাউনলোড কৰাৰ পিছত আপুনি ভিডিঅ'ত যাব, ভিডিঅ'ত যোৱাৰ পিছত ইয়াতে যিকোনো এটা ইয়াতে আপুনি চাব, ইয়াতে শ্বৰ্ট বাই এইটো চাওক, শ্বৰ্ট বাই এই 3 লাইনৰ এপিন আছে শ্বৰ্ট বাই, ইয়াতে ক্লিক কৰক। ক্লিক কৰা মষ্ট পপুলাৰ এইটো চাওক, মষ্ট পপুলাৰত যাওক। মষ্ট পপুলাৰত গ'লে এইটো চাওক, ইয়াতে যিকোনো এটা আপোনাৰ চইচ কৰিব, আপুনি প্লে কৰি শুনি ল'ব যিটো ভাল লাগে আৰু আপোনাক সেইটো আপুনি ডাউনলোড কৰিব। ইয়াতে যাওক, যোৱাৰ পিছত চাওক এইটো ব্লগ
Best block, no copyright music, that is non-copyright. So you can use it in your YouTube videos. Show more, yeah, click for little sabo. Is that family? Download for free. If you have click for the apuna, it download link. I will sub. If you need to side of the down, that click for the apuna music to download. For example, so friends, এইটো ইয়াৰ পৰা যদি আপুনি ব্লক ন কপিৰাইট মিউজিক ইয়াৰ পৰা যদি আপুনি মিউজিক ডাউনলোড কৰে আপুনি ক্ৰেডিট দিব লাগিব ক্ৰেডিট কেনেকৈ দিব আগত যেনেকৈ দেখুৱালো সেম প্ৰসেছত আপুনি ক্ৰেডিট দিব এছো লাইসেন্স you are free to use this song in any of your videos but you must include the following in your video description মানে এইটো আপুনি আপোনাৰ ভিডিঅ'ত ইউজ কৰিব পাৰে কিন্তু কি কৰিব লাগিব আপুনি এইটো কিয়তো ক্ৰেডিটটো দিবই লাগিব you must include the following in your video description copy paste মানে এটো এনেকৈ কপি কৰিব এটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ video description টো পেষ্ট কৰি দিব সো ফ্ৰেন্ড গম পালে চাগে কেনেকৈ ক্ৰেডিট দিয়ে আৰু এটা আছিল অডিও লাইব্ৰেৰী এটো ক্লিক কৰক এটো ক্লিক কৰাৰ পিছত যাও ইয়াতে এটো সব এটো কি কৰিছে ইয়াৰ পৰা আপুনি মিউজিক ইউজ কৰিব পাৰে ইয়াৰ পৰা ইউজ কৰিলে আপুনি যত ক্ৰেডিট দিব লাগিব ক্ৰেডিট কেনেকৈ দিব মই আপোনাক দেখুৱাই দিম সেম প্ৰসেছত আপুনি ক্ৰেডিট দিব সো ফ্ৰেন্ডছ এটো ইউটিউবৰ পৰা কেনেকৈ কপিৰাইট ন কপিৰাইট কেনেকৈ ডাউনলোড কৰিব পাৰি কেনেকৈ আপোনাৰ ভিডিঅ' এড কৰিব পাৰি কমপ্লিট বুজি পালে চাগে আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে ইউটিউবৰ পৰাতো আপুনি কৰিব পাৰিব বাট আৰু এটা প্ৰসেছ আছে ন কপিৰাইট মিউজিক ডাউনলোড কৰিবৰ কাৰণে এটো কেনেকৈ কৰিব এটো আপুনি ইউটিউব ষ্টুডিঅ'ত যাওক মই ল্যাপটপত দেখুৱাই আছো আপোনালোকে সেম প্ৰসেছত মোবাইলতো কৰিব পাৰে এইটো সব এইটো আহি এইটো ষ্টুডিঅ এইটো সাইডত চাওক এই সিম্বল প্লাগ এইটো স্ক্ৰল কৰিলে আপুনি চাব এইটো সব অডিও লাইব্ৰেৰী এইটো বেষ্ট অপচন আৰু আপুনি ইউটিউব ষ্টুডিঅ'ত অডিও লাইব্ৰেৰী যাব অডিও লাইব্ৰেৰীত যিমান মিউজিক আছে আপুনি কোনো ক্ৰেডিট দিব নালাগে উইদাউট ক্ৰেডিট আপুনি এই মিউজিক কেইটা ইউজ কৰিব পাৰে ইয়াত কোনো আপোনাৰ ক্ৰেডিট দিব নালাগে ইয়াৰ পৰা যিখিনি মিউজিক আছে আপুনি গোটেই কেইটা মিউজিক ইউজ কৰিব পাৰে এটো কেনেকৈ ইউজ কৰিব আৰু কেনেকৈ ডাউনলোড কৰিব এটো সব ইয়াতে দি প্লে বটন এটো প্লে কৰিলে আপুনি শুনি ল'ব কোনটো মিউজিক আপোনাৰ ভাল লাগে আপুনি অলপ সময় দিব লাগে এদিন অডিও লাইব্ৰেৰীটো আপুনি প্লে কৰি চাব কোনকেইটা মিউজিক আপোনাৰ ভাল লাগিছে সেইকেইটা মিউজিক আপুনি ডাউনলোড কৰিব নাইবা আপুনি এইটো ষ্টাৰ মাৰ্ক দিব ষ্টাৰ মাৰ্ক ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এইটো ষ্টাৰ এইটো ফল্ডাৰত সোমাই যাব আপুনি যেটা আপোনাৰ যিকেইটা মিউজিক ভাল লাগে ইয়াৰ পৰা শুনি ল'ব প্ৰিমিয়ামত যাব এটা এটা প্লে কৰি শুনি ল'ব যিকেইটা ভাল লাগে এইটো ষ্টাৰ মাৰ্ক দিলে ষ্টাৰত যাব আৰু যেতিয়া আপুনি ভুলতে ষ্টাৰ মাৰ্ক দিলে আকৌ ৰিমুভ কৰি দিব ৰিমুভ ষ্টাৰ ষ্টাৰ দিলে এইটো সব একেটা ফাইল ইয়াতে সব কেনেকৈ আপুনি সাৰ্চ কৰিব এইটো সব জানে মোডত যাওক মোডত গৈ দিলে আপুনি ইয়াতে কেনেকুৱা মিউজিক লাগে আপোনাক romantic music লাগে নে sad music লাগে apply এটো সিলেক্ট কৰি apply কৰক apply কৰিলে এটা সব লাইভ আছে rose bar page 30 আপুনি এটো নেক্সট পেজ থাকিলে মিউজিক লাইভ কৰি সো ফ্ৰেন্ডস আপোনালোকে চাগে বুজি পাইছে এটো সব এটো আপুনি মাউস বাটনটো যদি ইয়াতে লৈ যায় এপিনে সব এটো ৰাইট সাইডে ডাউনলোড ইয়াতে যদি আপুনি ডাউনলোডত ক্লিক কৰিলে আপোনাৰ মিউজিকটো ডাউনলোড হৈ যাব এটা সব সাউন্ড ইফেক্ট আৰু এটা সব ডিউৰেশন আপুনি কিমান সময়ৰ মিউজিক আপুনি ইউজ কৰিব আপোনাৰ শৰ্ট ডিউৰেশন না লং ডিউৰেশন যদি শৰ্ট লাগে এইটো সব শর্ট এই যে শর্টৰ পৰা লাহে লাহে তললৈ গ'লে আপোনাৰ ডিউৰেশনটো বাঢ়ি যাব আৰু সব ডিউৰেশন এনেকৈ ক্লিক কৰি এইটো সব এতিয়া সব 4 মিনিট 6.02 আপুনি এনেকৈ এটা সেট কৰি আপুনি যিকেইটা পছন্দ হয় আপুনি ডাউনলোড কৰিব নাইবা ষ্টাৰ মাৰ্ক কৰি ষ্টাৰত ৰাখিব পাৰে সাউন্ড ইফেক্ট এইটো সাউন্ড ইফেক্টত সাউন্ড ইফেক্টছ অফ কিডস প্লেইং ইয়াতে ক্লিক কৰক ক্যাটাগৰি কি লাগে আপুনি ইয়াতে সাৰ্চ কৰিব পাৰে ক্যাটাগৰি যাওক আপোনাৰ কেনেকুৱা সাউন্ড ইফেক্ট লাগে হৰৰ সাউন্ড হাউস সাউন্ড হিউম্যান ভয়েস ইম্পেক্টস অফিস কেনেকুৱা সাউন্ড লাগে ইয়াতে চাওক
এই কেটেগৰি আছে এই কেটেগৰি ৱাইজত আপুনি মিউজিক ডাউনলোড কৰিব পাৰে সো ফ্ৰেন্ডস আজি ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব নেক্সট ভিডিওত আকৌ লগ পাম গুড বাই জয় ৰাম